কালি আমি ইতিহাস থিয়েটাৰৰ ফাৰ্ষ্ট শ্ব'টো চালোঁ মানে জুৰিয়ে পুৰা মানুহ সেই খণ্ডটো আমি চালোঁ আজি আছে মহাৰাজ আমি আজিও চাবলৈ যাম আপোনালোকক ভাবিলোঁ আপোনালোককো দেখুৱাওঁ গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া আমি ওলাই মেলি ৰেডি হ'লোঁ এতিয়া যাবলৈ ওলাইছোঁ যেহেতু শ্ব'টো 5:30ৰ পৰাই আছে আমি এতিয়াই যাব লাগিব সোনকালেতো যাবই লাগিব বাৰু সেইকাৰণে তাত গৈ লগ পাই আছোঁ বাই এয়া আমি উঠিলোহি এতিয়া আমি এয়া থিয়েটাৰ হোৱা ঠাই পালোহি আৰু আজি যি দেখিছোঁ বহুত বেছি মানুহ হ'ব আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব আৰু ময়ো ধুনীয়াকৈ ভিডিঅ'টো দেখুৱাই থাকিম এয়া আমি ধুনীয়াকৈ টিকেট কাটা হৈছিলে আগতে আৰু এয়া খুৰাজনকো দিলে টিকেটটো এয়া মানুহ এতিয়া খালী কাৰণ আমি বহুত সোনকালে আহিলোঁ সেইকাৰণে এতিয়া খালী হৈ আছে আৰু ফাইনেলি পালোহি আৰু এয়া ময়ো ধুনীয়াকৈ এয়া চিটত সোনকালৰ পৰা আৰম্ভ হৈছে সেইকাৰণে আমি সোনকালে আহিলোঁ বাৰু এতিয়া মানে মানুহখিনি বহুত বেছি খালী এতিয়া ইমান অহা নাই বাৰু অলপ পিছতহে আহিব আমি বহুত বেছি সোনকালে আহিলোঁ এতিয়া অলপ আগত মই দেখুৱাইছিলোঁ আপোনালোকক তেতিয়া বেছি মানুহ নাছিলে কিন্তু এতিয়া চাওকচোন সন্ধিয়া এতিয়া মানে একদম মানে গোটেই পেণ্ডেলে ফুল হৈ গ'ল আৰু আজি ছেকেণ্ড ডে হয় সেইকাৰণে একদম মানে ক'বই নালাগে লাষ্টৰ গেলাৰীৰ পৰা আদি কৰি একদম ফাৰ্ষ্টৰ চিটলৈকে সকলোখিনিয়ে ফুল হৈ গ'ল এয়া ফাইনেলি আৰম্ভ হ'লহি আৰু আপোনালোককো ধুনীয়াকৈ দেখুৱাই যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক পাছত যিমান গাড়ী পাৰে পাৰি থাকিবা মন্দিৰলৈ গৈ দুইকে দুডাল মালা পিন্ধা আৰু চুগাৰত মাতি আনি কন্যাদান কৰা বাছ বিয়া খতম পেঞ্চন হৈ যাব আগতে পইচা খতম বুলিয়ে ক'ব লাগিছিল কিন্তু কি কৰে পকেটত টকা 2000 আছে এইটো শেষ হ'ব লাগিলে বিয়া পতা হ'ল আৰু হয় আহোঁতে এতিয়া আকৌ অলপমান বিৰতি দিছে যিহেতু প্ৰত্যেকখন থিয়েটাৰতে মাজতে অলপমান বিৰতি তাৰপিছত এয়া আকৌ আৰম্ভ হ'ল আৰু অলপমানহে বাকী আছে থিয়েটাৰখন চাই কিনে মোৰ বহুত বেছিয়ে ভাল লাগিল কি ক'ম আৰু বহুত বেছি ভাল লাগিল আৰু এতিয়া আমি ওলাই আহিলোঁ ধুনীয়াকৈ আৰু 9টা বজাৰ পৰা আকৌ শ্ব' আছে ছেকেণ্ড শ্ব' এতিয়া আমিও ধুনীয়াকৈ আহিলোঁ তো থিয়েটাৰ চাই ফাইনেলি ঘৰ পালোহি মানে আজি বহুত বেছিয়ে ভাল লাগিল বাৰু কালিতকৈও আজি বেছি ভাল লাগিল আজি মহাৰাজখন আছিলে আৰু আজি ব্লগটো ইমানেই আছিলে আজিলৈ বাই